প্ৰিয় দৰ্শক আজি আকৌ আহিছোঁ খুব এখন সুন্দৰ ৰেষ্টুৰেণ্টলৈ যিখন ৰেষ্টুৰেণ্টৰ নাম হৈছে আপ্যায়ন নলবাৰী জিলাৰ বৰজাৰ বৰমাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আছে এইখন সুন্দৰ ৰেষ্টুৰেণ্ট ইয়াত ধুনীয়াকৈ লিখা আছে আপ্যায়ন আৰু আপ্যায়নৰ তলত লিখা আছে এন অথেন্টিক এছামিজ ফাৰ্ম টু টেবল কুইজিন সম্পূৰ্ণ অসমীয়া খোৱা খাদ্যৰে ভৰপূৰ এখন ৰেষ্টুৰেণ্ট আৰু গুৱাহাটীত বৰপেটাৰ পৰা গুৱাহাটীত অহা যোৱা কৰা প্ৰত্যেকজন ব্যক্তিৰে হয়তো চকুত পৰিছে এখন আপ্যায়ন ৰেষ্টুৰেণ্ট আৰু এইখন আপ্যায়ন ৰেষ্টুৰেণ্ট আজি ৰাতি উপস্থিত হৈছোঁ গুৱাহাটীৰ পৰা আহি থাকোঁতে হঠাৎ আজি এইখন ৰেষ্টুৰেণ্টত চকু পৰিল আৰু এইখন ৰেষ্টুৰেণ্টত ভাবিলোঁ ৰাতি যিহেতু হৈছে ভোক অলপ লাগিছে গতিকে গৈ থাকোঁতে এইখন ৰেষ্টুৰেণ্টত সৰুকৈ কিবা এটা খাবলৈ পৰিয়ালতে সোমালোঁ আৰু এইখন ৰেষ্টুৰেণ্টত আজি কি খাওঁ সেইখিনি দেখুৱাম কি বস্তু পোৱা যায় সেইখিনি দেখুৱাম গতিকে এয়া হৈছে ৰেষ্টুৰেণ্ট ব্লক ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাওঁ আৰু ৰেষ্টুৰেণ্টৰ সামগ্ৰিক পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাওঁ ব্লক যাওঁ ৰেষ্টুৰেণ্টৰ ভিতৰলৈ খুবেই সুন্দৰ খুবেই পৰিপাটিকৈ ৰখা হৈছে এইখন ৰেষ্টুৰেণ্ট আপোনালোকে যদি এইখন ৰেষ্টুৰেণ্ট আহে তেতিয়াহ'লে গাড়ী পাৰ্কিঙৰ পৰা আদি কৰি আপোনাৰ ফেমিলিলৈ আহিলে সম্পূৰ্ণৰূপে এটা ভাল স্পেচৰ মাজত এইখন ৰেষ্টুৰেণ্টৰ পৰা পাব এয়া হ'ল মূল এণ্ট্ৰেঞ্চ ৰেষ্টুৰেণ্টখনৰ আৰু ইয়াত ধুনীয়াকৈ আপ্যায়ন বুলি আমাৰ অসমীয়াতে বঢ়িয়াকৈ লিখা আছে আৰু এণ্ট্ৰিত এটা অথেণ্টিক লুক এটা দিয়া আছে বাহিৰে গেটত এনেকৈ বাহিৰে ডিজাইন এটা কৰা হৈছে তাৰ লগতে ধুনীয়াকৈ সৰু কিউট চাইজৰ এটা জাপি ইয়াত ৰখা হৈছে এয়া হৈছে এণ্ট্ৰি সোমোৱাৰ লগে লগে ভিতৰত এটা সুন্দৰ স্পেচ পাব আৰু আপ্যায়ন ৰেষ্টুৰেণ্ট যি ব্যক্তিজনে চলাই আছে সেই দাদাজনৰ লগত কথা পাতিম দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ নাম ৰূপম ডেকা আপোনাৰ ঘৰ ইয়াতে আৰু কিমান দিনৰ পৰা আপ্যায়ন ৰেষ্টুৰেণ্ট চলাই আছে আমি যোৱা বছৰ জুনৰ 10 তাৰিখৰ পৰা অপেনিং হৈছে কেনেকুৱা ৰেছপন্স পাইছে কাষ্টমাৰৰ পৰা ভালে কেইটা বজাৰ পৰা কেইটা বজালৈ খোলা থাকে আপোনাৰ ৰাতিপুৱা কাম চাম কৰা মানুহ থাকেতো 8টা মানৰ পৰা খোলা যায় কিন্তু 8টা 9টা মানৰ পৰা আপুনি ব্ৰেকফাষ্ট পাই যাব ব্ৰেকফাষ্ট আছে আপোনাৰ লাঞ্চ পাব তাৰপিছত ৰাতি ডিনাৰৰ কাৰণে গোটেইখিনি ব্যৱস্থা আছে আৰু বেছিকেলি আমি স্পেচিয়েলি ইয়াত যিমানকেইখন ধাবা আছে আমাৰ মেইনলি থালিৰ ওপৰত বেছ কৰা যায় আপোনাৰ থালিটো কিন্তু আমাৰ মেইনলি আমি লাঞ্চৰ কাৰণে ৰাখোঁ ডিনাৰৰ কাৰণে থালি নাথাকে থালিটো নাৰাখে লাঞ্চত আমি থালিটো ভাল ৰাতি যদি কোনোবাই কিবা খাব বিচাৰে তেতিয়াহ'লে কি খাব পাৰিব প্লেন ৰাইচ জলফাই এক্সট্ৰা যদি ধৰক মানুহ বেছি আহি যায় কি হয় থালি বোলা বস্তুটোত বহুত আইটেম থাকে কি দিয়ে আপুনি আমি মোটামুটি আপোনাৰ দালি দুটা থাকে মাটি দাইল থাকে তাৰপিছত আপোনাৰ চব্জি থাকিল আমাৰ যোনটো ঘৰুৱাভাৱে চব্জি একদম অথেণ্টিক অসমীয়া যিটো তাৰপিছত আপোনাৰ খাৰ থাকিল এটা ভাজি থাকিল তাৰপিছত আপোনাৰ চালাড থাকিল পাপৰ থাকিল আচাৰ থাকিল তাৰপিছত আপোনাৰ শাক চিজনেবল যোনটো শাক দাম কিমান হয় আমাৰ ভেজ থালি 100 আৰু পায়স লাষ্টত এটা মিঠা আপোনাৰ পায়স থাকে এইটো আপোনাৰ 230 টকা আৰু 280 টকা আপোনাৰ আমাৰ এইটো মটন থালি হয় প্ৰিয় দৰ্শক ৰাতি যিহেতু বহুত হৈছে গতিকে এইখন আপ্যায়ন ৰেষ্টুৰেণ্ট আমি অলপ খোৱা লোৱা অৰ্ডাৰ কৰিছিলোঁ আৰু কি অৰ্ডাৰ কৰিছিলোঁ এই কথা আগতে কৈলোঁ আপোনালোকক ইয়াত আজি ৰৌ মাছৰ কালিয়া লৈছোঁ আমি এইটো মাছ লোকেল মাছৰ চব গ্ৰেভিটো চাওক কিমান বঢ়িয়া হৈছে বা দেখুৱাই দিয়া এইটো লৈছোঁ আৰু ইয়াত ৰাইচ লৈছোঁ এইটো ৰাইচ তাৰ লগতে মিক্স ভেজ ইয়াত বহুত ভাল হয় গতিকে মিক্স ভেজ এটা লৈছোঁ আৰু বিশেষ এটা কথা কওঁ ইয়াত স্পেচিয়েল থালি হয় দিনৰ ভাগত আৰু থালি যিহেতু দিনৰ ভাগত হয় আমি ৰাতি এই থালি নাপালোঁ এতিয়া খোৱাৰ পাল মোৰ লগত মোৰ সৰু ল'ৰাটো আছে প্ৰথমে এওক ভাত দি লওঁ হ'ব তুমি মিক্স ভেজ খাবা হা এওক ভাত দি লওঁ এয়া দিছোঁ আৰু মই অলপ লওঁ ভাতখিনি বহুত ডাঙৰ বহুত বঢ়িয়া ভাত দিছে একদম ঝৰঝৰীয়া ভাত দিছে এতিয়া মই অলপ মিক্স ভেজ ল'ম মিক্স ভেজটো তোমাক দিওঁ বাবা গৰম একদম গৰমে বনাইছে কিন্তু দিনত আহিলে স্পেচিয়েলি আপোনালোকে ইয়াত থালি খাব পাৰিব ইয়াত বহুত ধুনীয়া থালি হয় ইয়াতে তাৰ লগতে নেমু এক পিচ লৈছোঁ জলকীয়া এটা পিঁয়াজ লৈছোঁ লগতে পিঁয়াজ তুমি ল'বা নেমু ল'বা নেমু তোমাক দিছোঁ এটা জলকীয়া দিছোঁ ষ্টাৰ্ট কৰা বাবা মিক্স ভেজেৰে অলপ খাওঁ আগতে খালি মিক্স ভেজৰ অলপ ট্ৰাই কৰি চাওঁ বঢ়িয়া হৈছে একদম মিক্স ভেজ এবাৰ অলপ নেমু চেপি ট্ৰাই কৰোঁ বহুত বঢ়িয়া মই অলপ মাছৰ চব্জিটো দেখি মোৰ বহুত ভাল লাগিছে অলপ মাছৰ গ্ৰেভি লৈছোঁ এইটো মাছৰ গ্ৰেভি তাৰ লগতে মাছটো ইমান গৰম এইটো হ'ল মাছৰ পিচ চাওক ইমান বঢ়িয়া মাছৰ পিচ এটা দিছে
এইটো হাত দিব পৰা নাই, বহুত গৰম হৈছে মাছৰ পিচটো। এইটো এইটো মাছ বহুত বঢ়িয়া দেই। বঢ়িয়া মাছটো, মাছৰ চব্জি আৰু মাছটো বহুত ভাল লাগিছে।